নমস্কাৰ। অহাবাৰ পুলিচত চাকৰি ল'বলৈ হ'লে কি কৰিব লাগিব? যিহেতু নৱেম্বৰ মাহত এপ্লাই হ'ব, কি কৰিব লাগিব বুলি ক'লেই প্ৰথমতে মই ক'ম যে পইচা গোটাব লাগিব। আপোনালোকে ভাবিছে যে কি বকিছে, পইচা গোটাব লাগিব। কথা হ'ল এইটো ৰিয়েলিটি হয়, যিটো মই প্ৰব্লেম ফেচ কৰি আহিছোঁ। ইণ্টাৰভিউ এপ্লাই হোৱাৰ পৰা ইণ্টাৰভিউ শেষ হোৱালৈকে বহুখিনি সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় আমাৰ দৰে ল'ৰাবোৰ, যাৰ ঘৰৰ পৰিস্থিতি বহুত বেয়া, যেনে মই আৰু মোৰ দৰে বহুত ল'ৰা ছোৱালীও আছে তেনেকুৱা। চ' গতিকে তেওঁলোকে মই ভাবোঁ এতিয়াৰ পৰা এটা ভাল ষ্ট্ৰেটেজি লগাব লাগিব। গতিকে মই ভাবোঁ এটা নতুন ষ্ট্ৰেটেজি আমি এতিয়া বনাব লাগিব। যিহেতু এতিয়া এপ্লাই হ'বই নৱেম্বৰ মাহত, এতিয়া যথেষ্ট সময়ো আছে। চ' গতিকে এতিয়া আমি কি কৰিম, প্ৰথম কথা আমি এটা কামত নিজকে সোমোৱাই ল'ম। সেই সময়ৰ কাৰণে যি সময় আমি দৌৰিব লাগিব। কথা হ'ল সেইটো সময়ত ঘৰখনো চলিবলগীয়া হয়, নিজেতো চলিব লাগিব। সেইটো সময়ত আপুনি নিজৰ খাদ্য, ৰানিং, ঘৰখন সকলো আপুনি গুৰুত্ব দিব লাগিব। যাৰ ঘৰৰ পৰিস্থিতি ভাল কোনো কথা নাই, প্ৰব্লেমেই নাই, তেওঁ দৌৰি থাকিব পাৰে। কিন্তু যাৰ বেয়া তাৰ বহুত প্ৰব্লেম হৈ যায়। সেইজনে বুজি পায় যিজনে সেই পৰিস্থিতিত সোমাই আছে। গতিকে এতিয়াৰ পৰা নিজকে এটা কামত সোমাই সেই সময়লৈ এটা এমাউণ্ট গোটাই থ'ব লাগিব। 3-4 মাহ আপুনি ভাল ৰানিং দিবই লাগিব, তেতিয়াহে এটা ভাল ফল পোৱা যাব। কাৰণ এতিয়া হৈছে পূৰা সম্পূৰ্ণ কম্পিটিশ্যনৰ যুগ। এতিয়া আপুনি আগৰ দৰে যেনে তেনে পাছ কৰি 13.5-12 সোমাই এতিয়া লাভ নাই। এতিয়া তাৰ আগত যাব লাগিব। 12 সোমায়ো নাম নাই অহা। গতিকে এতিয়াতো 11-11.5 যাবগৈ লাগিব, কোনো কথা নাই। আৰু কথা হ'ল যে দৌৰি ইণ্টাৰভিউ দিয়াৰ পিছত চিন্তা কৰিবলগীয়া হৈ নাথাকে যে নাম আহিবনে নাই। সেইদিনাই ইণ্টাৰভিউ দিনাই যে কনফাৰ্ম হৈ যায় যে মোৰ নাম আহিবই। এটা ভাল মাৰ্ক পোৱাৰ লগে লগে ল'ৰা এটা গমেই পায় যে মোৰ নাম আহিবনে নাই। যেনে তেনে পাছ কৰা ল'ৰাটোৱে গম পায় যে মোৰ নাম হয়তো আহিব, হয়তো নাহিব। তেনেকুৱা এতিয়া 4 সোমালে আপুনি গম পাব যে নামটো আহিব নাহিব, তেনেকুৱা হৈ থাকিব। এইবাৰ যেনেকুৱা হৈ গ'ল, সেইকাৰণে কনফাৰ্ম হৈ থাকিব লাগিব। তেতিয়া পূৰা মনটো পূৰা ষ্ট্ৰেছ হৈ নাথাকে, মনত কনফিউজিং নাথাকে যে মোৰ নাম আহিবনে নাহে। আৰু তেতিয়া আপুনি ৰিটেন এক্সাম দিবৰ কাৰণে আপুনি পঢ়িবলৈও আপোনাৰ মনটো ভাল হৈ থাকিব। যদি আপুনি মাৰ্ক কম পায়, নাম আহিব নাহিব আপুনি কনফিউজনত থাকে, তেতিয়া কি হয়, পঢ়িব মন নাযায়। গতিকে আগতে কনফাৰ্ম হ'ব লাগিব। গতিকে এতিয়াৰ পৰাই আপুনি প্ৰস্তুতি আৰম্ভ কৰিব লাগিব। মই ভাবোঁ মই এইখিনি সন্মুখীন হৈ আহিছোঁ, কাৰণ 2-3 সময় প্ৰায় 2 মাহ ৰখি গৈছোঁ যে নাম আহিব নাহে। 4.5 মই 31.96 পাইছিলোঁ। চ' মই ভাবিছিলোঁ নাম আহিবনে নাহে। এনেকৈ ভাবোঁতে সেইখিনি সময় 2 মাহ সময় এনেই গুচি গ'ল। ৰিজাল্ট দিব নাম আহিব, পঢ়িলোঁ তেনেকৈ, কিন্তু নাম নাহিল। কনফিউজনত থাকিলোঁ, কেতিয়াবা মন গৈছিল, কেতিয়াবা নগৈছিল। গতিকে মই ভাবোঁ এইবাৰ সেইবিলাক চিন্তা কৰি লাভ নাই, ডাইৰেক্ট কনফাৰ্ম হ'বই লাগিব যে নাম আহিবই। 11 মাৰিলোঁ, 4.11 মাৰিলোঁ, 4.10 মাৰিলোঁ, তেনেকুৱা নাম আহিবই। আৰু কোনো চিন্তা কৰিবলগীয়া কথা নাই, পঢ়িব লাগে। গতিকে বস্তুটো মাইণ্ডছেটটো তেনেকৈ এতিয়াৰ পৰাই বনাই থাকিব লাগিব। আৰু যিখিনি ল'ৰাই ঘৰৰ পৰিস্থিতি বেয়া, মই ভাবোঁ এতিয়াৰ পৰাই তেওঁলোকে অলপ পইচা গোটোৱা আৰম্ভ কৰিব লাগে। সেইটো সময়ত ঘৰৰ মানুহখিনি চলা দিগদাৰ নহওক। এই গেছ ভৰোৱা, ঘৰ চলোৱা, কিবাকিবি বহুত প্ৰব্লেম আহি পৰে ন। খোৱা বোৱা, নিজৰ খোৱা বোৱা, নিজকে বহুতখিনি পইচা লাগিব। যিকোনো ৰানিঙৰ কাৰণে যিখিনি খাদ্য খাবলগীয়া হয় সেইখিনি খাবলৈ আপোনাক পইচা লাগিব। বাকী ঘৰখন চলিবলৈও পইচা লাগিব। আৰু তাৰ মাজতে বন্ধুবৰ্গ ক'ৰবাত ফুৰিবলৈ যোৱা, বিয়া সবাহ সেইখিনি আছেই। কাৰণ আপুনি সেইটো সময়ত ক'তো নাযায়, কাম নাযায়, আৰু কৰিবলৈও মন নাযায়। আৰু কাম কৰিলে আপোনাৰ ৰানিংটো ভাল নহয়। মই ভাবোঁ এতিয়া সময়ত সেইটো বহুত প্ৰয়োজন। কাম কৰি ৰানিং কৰাটো সম্ভৱ মোৰ মতে নহয়। হয়, কাৰোবাৰ কাৰণে সম্ভৱ হৈ যায়, কিন্তু চবৰ কাৰণে সম্ভৱ নহয়। কাৰণ দুই টাইম ৰানিং কৰিবলগীয়া হয়। চবৰে কিছুমান কামত ধৰি লওক সোনকালে ছুটি পালে কোনো কথা নাই। যিখিনি হাজিৰা কৰা লয় সেইখিনিতো টাইম নাপায়। ৰাতিপুৱা 7টাতে গুচি যাব, ৰাতি 6:30-7টা বজাত সোমাব। তেওঁলোকৰ সেইটো প্ৰব্লেম হৈ যাব। আৰু ৰাতিপুৱা ৰানিং কৰি আকৌ কাম কৰি বহুত ইমান কষ্ট সম্ভৱ নহয়। গতিকে মই ভাবোঁ এতিয়াৰ পৰাই সেই সমস্যাটোৰ কাৰণে আপুনি এতিয়াৰ পৰাই যুঁজি বস্তুটো এতিয়াৰ পৰাই আপুনি পইচাটো গোটাই থ'বই লাগিব। আৰু নিজকে এতিয়াৰ পৰাই ফিট ৰখাব লাগিব। নিজকে শকত নোহোৱাকৈ, আজিকালি ল'ৰাবিলাক পটককৈ শকত হৈ যায়, ল'ৰা ছোৱালীবিলাক পটককৈ শকত হৈ যায়। 2 মাহ এমাহ যদি ফ্ৰী খাই দিয়ে চেচেই। গতিকে এতিয়াৰ পৰাই শকত হোৱাটো আপোনালোকে নিয়ন্ত্ৰণ কৰিব লাগিব। আৰু বেয়া বস্তুটো খাব নালাগিব, বেয়া বস্তুৰ পৰা পূৰা দূৰত থাকিব লাগিব। এতিয়াৰ পৰাই লাঞ্চখন একদম পূৰা উশাহ নিশাহ প্ৰব্লেম সেইবিলাক এতিয়াৰ পৰাই সমাধান কৰি গৈ থাকিব লাগিব। তেতিয়া অহাবাৰকৈ আমি এতিয়া চিন্তা কৰি থাকিব নালাগে ছেকেণ্ড লিষ্ট আহিব, নাম নাহিল, নাম আহিবনে নাই, সেইবিলাক তেতিয়া চিন্তা কৰিবলৈ অহা নাই। একদম ফায়াৰ। গতিকে এতিয়াৰ পৰাই পূৰা ফায়াৰ হ'বই লাগিব। মনত মাইণ্ডছেট ৰখাবই লাগিব যে যোৱা ইণ্টাৰভিউত আমাৰ যিখিনি ভুল হৈ গ'ল সেইখিনি নেক্সট টাইম আমি ৰিটাৰ্ণ নহওক। আৰু আমাৰ নেক্সট টাইম আমাৰ চাকৰি হ'বই লাগিব।
এতিয়াৰ পৰা এটা দৃঢ়তাৰে সংকল্প ল'ব লাগিব। আৰু মই ভাবোঁ এইখিনি কথা যদি সকলোৱে যদি গুৰুত্ব সহকাৰে লয় নিশ্চয় লাভ হ'ব। মই এইবাৰ এইবিলাকে ষ্ট্ৰেটেজি মই নিজকে ভাবিছোঁ ল'ব লাগিব এইবিলাক, কাৰণ মোৰ ঘৰৰ পৰিস্থিতি বহুত সমস্যাত আছোঁ। সপোন আছে অসম পুলিচত যোৱা, এতিয়া ঘৰো নচলে, কাম কৰিবই লাগিব। চব বস্তুটো এতিয়াৰ পৰাই মই নিজকে এনালাইজ কৰিছোঁ কথাবিলাক, যে এইটো কৰিলেহে হ'ব, তেতিয়াহে মোৰ সপোন পূৰা হ'ব। গতিকে সকলোৱে একেলগে এনেধৰণেই নিজৰ নিজৰ চিন্তাধাৰাবোৰ উন্নত কৰি যাব লাগিব। মোৰ আছিল আজি এইটোৱেই ষ্ট্ৰেটেজি। যদি আপোনালোকে ষ্ট্ৰেটেজিটো ভাল লাগিছে, ভাল পাইছে, প্লিজ কমেণ্ট কৰি জনাব আৰু চেনেলটি ছাবস্ক্ৰাইব কৰি মোক অলপ সহায় কৰিব বুলি মই আশা ৰাখিলোঁ। চ' আজিলৈ ইমানেই। জয় হিন্দ।